নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এয়া চাওক, বাটৰ ফালে অলপ ওলাই আহিছিলোঁ আৰু আপোনালোকক পানী দেখাইছিলোঁ যে এয়া চাওক পানী কিমান ওচৰ পালেহি। পথাৰ চাইডৰ মানুহখিনি বুইছে আৰু ঘৰত ধুনীয়াকৈ ৰেডি কৰি থৈ আহিছোঁ, ধুনীয়া টেষ্টি ৰেচিপি এটা। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাব। এইকেইটা কঁঠালৰ গুটি মই গুচাই লৈছোঁ। এয়া চাওক কি ধুনীয়া ৰঙা বাকলটো এৰি গ'লে, দেখিছেনে? আপোনালোকক টিপছটো দিওঁ, আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব। যিটো আমাৰ কঁঠালত ৰঙা বাকলটো থাকে, সেই বাকলটো আমি যদি এনেকৈ প্ৰথম বাকলটো গুচাই এনেকৈ পানীত যদি তিয়াই থৈ দিওঁ, তেতিয়াহ'লে 5 মিনিটমান থৈ দিলে তাৰপাছত আমি কঁঠালৰ কটাৰী এখন লৈ এনেকৈ বা চাকু এখন লৈ এনেকৈ ধুনীয়াকৈ হেৰি কৰি দিলে বাকলটো ধুনীয়াকৈ গুচি যায়। এয়া চাওক মোৰ কি ধুনীয়াকৈ গুচোৱা গৈছে, দেখিছেনে? আজি ৰেচিপিটো তিলৰে হ'ব, তিল আৰু কঁঠাল গুটিৰে হ'ব। কঁঠাল গুটিখিনি মই বইল কৰি ল'লোঁ আৰু লগত লৈছোঁ এইটো চাইডে নহৰু আদাৰ পেষ্ট আৰু এইটো চাইডে তেজপাত এখিলা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। তিলখিনি ধুনীয়াকৈ ভাজি কৰি মিক্সি জাৰত মাৰি লৈছোঁ। আনফালে কেৰাহী পাতি দিলোঁ। তাৰপাছত মিঠাতেল অলপমান দি দিছোঁ। তেলখিনি গৰম হোৱাত মই তেজপাত এখিলা দি দিছোঁ। তাৰপাছত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। তাৰপাছত মই আদা নহৰু পেষ্টটো দি দিছোঁ। ধুনীয়াকৈ এইখিনি ভাজি ল'ম। কেঁচা গোন্ধ যোৱাৰ পাছত মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। তাৰপাছত মই ইয়াত এড কৰিম পানী। পানীখিনি উতলাৰ পাছত এতিয়া ইয়াত এড কৰি দিম তিলখিনি। পানীখিনি উতলাৰ পাছত মই ইয়াত তিল দি দিলোঁ, তিল আৰু কঁঠাল গুটি। তাৰপাছত সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু জিৰা অলপমান দিছোঁ আৰু মিট মছলা দি দিছোঁ। আৰু এতিয়া এইখিনি তিলৰ তৰকাৰীখিনি আমাৰ হ'বগৈ আৰু অকণমান বাকী আছে। ভাজিও হৈ গ'ল, পটল আলু ভাতকেৰেলা ভাজি এইখিনি হৈ গ'ল আৰু আনফালে এইখিনি তিলৰ তৰকাৰীখিনি হৈ গ'ল। অকণমান জুতি চাইছিলোঁ, খুবেই সোৱাদ হৈছে। আৰু এতিয়া বনাই আছোঁ এয়া ৰঙালাও ভাজি পুৰিৰ লগত খাবলৈ। আৰু পুৰিখিনি বনোৱা নেদেখাওঁ, বহুত দীঘল হৈ যাব। আজি খানা আমাৰ ৰেডি হৈ গ'ল। এয়া ৰঙালাওৰ চব্জি আৰু এয়া তিলৰ তৰকাৰী, এইটো চাইডে পুৰি আৰু এয়া আলুৰ চব্জি আৰু এইটো চাইডে আছে শুকান ৰুটি। ধুনীয়া হৈছে ৰঙালাও চব্জি। কঁঠাল গুটিয়ে চব্জিয়ে খাই লৈ আপোনালোকক লগ পাই আছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।